এজন ভাৰতীয় হিচাপে আমি সকলোৱে এখন শুদ্ধ এনআৰচি বিচাৰো। বন্ধুসকল, আহকচোন চাওঁ আমি কেনেদৰে এনআৰচি ক্লেইম ফৰ্মখন ফিল আপ কৰিব পাৰিম। এনআৰচি ক্লেইম ফৰ্মখন ফিল আপ কৰিবলৈ আমি ফৰ্মখনৰ কেইটামান পইণ্ট বিশেষভাৱে গুৰুত্ব দিব লাগিব। সেইকেইটা দিয়া আছে ছাইড এ অৰ্থাৎ পৃষ্ঠা এ আৰু পৃষ্ঠা বি। পৃষ্ঠা এত যেনে দিয়া আছে, ফৰ্মখন আমি কলা চিয়াহীৰে অৰ্থাৎ দাবী পত্ৰখন কলা চিয়াহীৰ বল পেইণ্টেৰে ফিল আপ কৰিব লাগিব। তাৰপিছত 2 নম্বৰতে দিয়া আছে, মন কৰিব লাগিব, পৰিয়ালৰ সদস্য অৰ্থাৎ পৰিয়ালৰ মুৰব্বী নাইবা প্ৰাপ্তবয়স্ক সদস্যই ফৰ্মখন ছাবমিট কৰিব পাৰিব। এতিয়া আহোঁ আমি ফৰ্মখনৰ ক'ত ছাবমিট কৰিব লাগিব সেইটো বিষয়লৈ। ফৰ্মখন ছাবমিট কৰিব লাগিব য'ত আমি প্ৰথমতে এনআৰচিৰ কাৰণে আবেদন পত্ৰ দাখিল কৰিছিলোঁ, অৰ্থাৎ যিটো এনএছকেত আমি এনআৰচিৰ আবেদন পত্ৰখন দাখিল কৰিছিলোঁ সেই এনএছকেটতে আমি ক্লেইম ফৰ্মখন জমা কৰিব লাগিব। তাৰ বাবে আমি ওপৰত লিখা আছে প্ৰতি নাগৰিক পঞ্জীয়নৰ স্থানীয় পঞ্জীয়ক। তাত আমি নিজৰ এনএছকেৰ নামটো লিখিম, যিটো এনএছকেত আমি ছাবমিট কৰিম। আমি ইয়াতে ধৰিছোঁ পাণবজাৰ লিখিছোঁ ইয়াতে। তাৰপিছত আমি ইয়াতে লিখিব লাগিব 21টা সংখ্যাৰ ARN নাম্বাৰ, যিটো আমি মূল এনআৰচি আবেদন পত্ৰ দাখিল কৰাৰ পিছত আমাক দিয়া হৈছিলে 21টা সংখ্যাৰ ARN নম্বৰটো ইয়াতে লিখিব লাগিব। এইটো সম্পূৰ্ণ শুদ্ধভাৱে লিখিব লাগিব, ইয়াতে কোনো ভুল নহয়, সেইটো বিশেষভাৱে চকু ৰাখিব লাগিব। তাৰপিছত আমি ফৰ্মখনত থকা কেইটামান কুৱেশ্যনৰ এনচাৰ কৰিম। সেই এনচাৰকেইটা এনেধৰণৰ: খচৰাত অন্তৰ্ভুক্ত নোহোৱা দাবীদাৰ সদস্যৰ নাম। ইয়াতে কুৱেশ্যন এৰ এনচাৰ হিচাপে লিখিম অনামিকা, ইয়াতে টাইটেল লিখিছোঁ দাস। তাৰপিছত 2 নম্বৰ কুৱেশ্যন আছে লেণ্ডলাইন মোবাইল নাম্বাৰ, ইয়াতে মোবাইল নম্বৰটো লিখিছোঁ। সদস্য আইডি অৰ্থাৎ মূল এনআৰচি আবেদনখনত উল্লেখিত যিটো আইডি আছিলে অৰ্থাৎ সদস্যৰ, ধৰি লওক মুৰব্বী এজন, তাৰ 1 নম্বৰ, তাৰপিছত 2 নম্বৰত কোনোবা আছে, 3 নম্বৰ ধৰক অনামিকা দাসৰ নামটো আছিলে, 3 নম্বৰ সদস্য আইডি এনআৰচি পত্ৰত। চ' আমি ইয়াতে 3 লিখিছোঁ। তাৰপিছত এইবোৰ আকৌ খালী ঠাই আছে, এইবোৰ যদি এজনতকৈ বেছি সদস্যৰ নাম ধৰক এনআৰচি ড্ৰাফ্টত অহা নাই তেন্তে আমি এইবোৰ ফিল আপ কৰি যাম ক্ৰমান্বয়ে, যেনেকৈ আমি অনামিকা দাসৰ নামটো ফিল আপ কৰিছোঁ। ইয়াতে নাম লিখিম, টাইটেল লিখিম, মোবাইল নম্বৰ লিখিম আৰু ইয়াতে সদস্য আইডি নম্বৰ বহুৱাম। তাৰপিছত আমি যাম পৃষ্ঠা 2। পৃষ্ঠা 2ত আমাক কেইটামান কথা নোট কৰিব লাগিব আমি, সেইকেইটা হ'ল এনেকৈ। পৃষ্ঠা 2ত টকা কেইটামান লিখিছে, প্ৰশ্ন 3 বা প্ৰশ্ন 4 বা প্ৰশ্ন 5 বা প্ৰশ্ন 6 যিকোনো এটাৰ উত্তৰ দিলেই হ'ব। অৱশ্যে এটাতকৈ অধিক উত্তৰ আমি ইয়াতে দিব পাৰোঁ, কিন্তু এটা দিলে যথেষ্ট হ'ব বুলি ইয়াতে লিখিছে। তাৰপিছত দিছে লিগেচি ব্যক্তিৰ সৈতে সম্বন্ধ। ইয়াতে আছে স্বয়ং, পিতৃ মাতৃ, ককা আইতা, আজো ককা আজো আইতা, আজো ককা আজো ককা আজো আইতা, অৰ্থাৎ এইকেইটা লিগেচি ব্যক্তিৰ সম্বন্ধ। তাৰ তলত দিছে লিগেচি নথি, ইয়াতে 14টা নথিৰ কথা লিখিছে। 1 নম্বৰ আছে 1951 এনআৰচি, 2 নম্বৰ 1971 চনলৈ প্ৰকাশিত ভোটাৰ তালিকা, 3 নম্বৰ আছে ভূমি আৰু ৰায়তী স্বত্বৰ নথি, 4 নম্বৰ দিছে নাগৰিকত্বৰ প্ৰমাণপত্ৰ, 5 নম্বৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ BRC, 6 নম্বৰ শৰণাৰ্থী পঞ্জীয়নৰ প্ৰমাণপত্ৰ, 7 নম্বৰ পাছপোৰ্ট, 8 নম্বৰ ভাৰতীয় জীৱন বীমা নিগমৰ বীমা আঁচনি, 9 নম্বৰ চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰমাণপত্ৰ, 10 নম্বৰ দিছে চৰকাৰী চাকৰি নিয়োগৰ প্ৰমাণপত্ৰ, 11 নম্বৰ দিছে বেংক ডাকঘৰৰ হিচাপৰ নথি, 12 নম্বৰ দিছে জন্মৰ প্ৰমাণপত্ৰ, 13 নম্বৰ দিছে বোৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাগত প্ৰমাণপত্ৰ, 14 নম্বৰ দিছে আদালতৰ নথি প্ৰক্ৰিয়াজনিত নথি, আৰু সহযোগী নথি হিচাপে দিছে ৰেচন কাৰ্ড। এইকেইটা নথিৰ অৰ্থাৎ ইয়াতে লিখিছে উপযুক্ত নথিসমূহ 1971 চনৰ 24 মাৰ্চ মাজনিশালৈ জাৰি কৰা হ'ব লাগিব। অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰটোৰ বাহিৰে যিকেইটা নথি হয় সেইকেইটা
1971 24 মাৰ্চৰ আগৰ হ'ব লাগিব। তাৰপিছত তালিকা বি লিখিছে, ইয়াতে দিছে লিংকেজ নথি, জন্মৰ প্ৰমাণ পত্ৰ, 2 নম্বৰ দিছে মাটি বাৰীৰ নথিপত্ৰ, 3 নম্বৰ বৰ্ড বিশ্ববিদ্যালয় প্ৰমাণ পত্ৰ, 4 নম্বৰ বেংক / জীৱন বীমা নিগম ডাকঘৰৰ নথি, 5 নম্বৰটো অকণ চকু দিবলগীয়া, ইয়াতে চক্ৰ বিষয়া লাট মণ্ডল গাঁও পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ, এতিয়া ডাবল হেজ দিয়া আছে, অৰ্থাৎ ইয়াতে লিখিছে কেৱল বিবাহ সূত্ৰে স্থানান্তৰিত হোৱা মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, এইটো অৰ্থাৎ বিবাহ সূত্ৰে স্থানান্তৰিত হোৱা মহিলাৰ বাবে। 6 নম্বৰ দিছে ভোটাৰ তালিকা, 7 নম্বৰ দিছে ৰেচন কাৰ্ড, 8 নম্বৰ দিছে অন্যান্য। গতিকে আমি এতিয়া ফৰ্মখনৰ আমি পৃষ্ঠা বি ফিল আপ কৰিম। ইয়াতে কুৱেশ্যন নম্বৰ 3A দিয়া আছে, সম্পৰ্কৰ যোগসূত্ৰ দাবী কৰা লিগেচি ব্যক্তিৰ নাম, ধৰিলোঁ অনামিকা দাসৰ বাপেকৰ নাম অৰূপ দাস, গতিকে তেওঁ অনামিকা দাসৰ দেউতাকৰ নাম লিখিব ইয়াতে। তাৰপিছত তলত লিখিব 3B কুৱেশ্যন হিচাপে এনচাৰ হিচাপে 1951 চনৰ NRCৰ লিগেচি ডাটা কোড, ইয়াতে লিগেচি ডাটা কোডসমূহ বহুৱাব এইকেইটা। তাৰপিছত লিখিব সম্পৰ্কৰ বিষয়ে লিগেচি ব্যক্তিৰ সৈতে সম্বন্ধ, 3 নম্বৰ চিট আমি এইটো এনচাৰ লিখিম, ধৰিলোঁ ইয়াতে লিখিছোঁ আমি ফাদাৰ। তাৰপিছত 4 নম্বৰ সম্পৰ্কৰ প্ৰমাণস্বৰূপে দাখিল কৰা তালিকা বিৰ স্বস্বাক্ষৰিত নথিৰ ক্ৰমিক নম্বৰ, অৰ্থাৎ আমি এই তালিকা বি যিখন দিছে তাৰে নথিৰ নম্বৰ লিখিম। ইয়াতে আমি 5 লিখিছোঁ, অৰ্থাৎ ধৰিছোঁ আমাৰ অনামিকা দাসৰ বেলেগ নথি নাই, ধৰক পঢ়া শুনাৰ যেনে মেট্ৰিক নাইবা ইউনিভাৰ্চিটিত পঢ়াৰ চাৰ্টিফিকেট এডমিট কাৰ্ড আদি নাই তেওঁ, গতিকে তেওঁৰ আমি বেলেগ নাপায়, আমি 5 নম্বৰটো লিখিছোঁ ইয়াতে চক্ৰ বিষয়া লাট মণ্ডল গাঁও পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ, আমি 5 নম্বৰটো দিছোঁ। এতিয়া বেলেগ দিয়াটো ভাল 5 নম্বৰতকৈ, তথাপি যিহেতু আমাৰ নাই তেতিয়া আমি 5 নম্বৰ দিছোঁ। যদি আমাৰ 1951 চনৰ লিগেচি ডাটা কোড নাই তেন্তে আমি 4 নম্বৰ কুৱেশ্যনটো কৰিম। 4 নম্বৰ কুৱেশ্যনটো ঠিক তেনেকৈ ৰিলেটেড ব্যক্তিৰ নাম লিখিছোঁ অৰূপ দাস। তাৰপিছত 1971 চনৰ 24 মাৰ্চলৈ প্ৰকাশিত ভোটাৰ তালিকাৰ লিগেচি ডাটা কোড ইয়াতে ব্যৱহাৰ কৰিছোঁ, এইটো কোডটো দিছোঁ। সম্পৰ্ক লিখিছোঁ ফাদাৰ, আকৌ ইয়াতে 5 লিখিছোঁ। এই 5 নম্বৰখন আমি যেতিয়া ফৰ্মখন ছাবমিট কৰিম, অৰ্থাৎ সেইখন ডকুমেণ্ট অৰ্থাৎ চক্ৰ বিষয়াৰ হওক বা তেনেকুৱা বিষয়ৰ যিখিনি ইয়াতে লিখা আছে লাট মণ্ডলৰ হওক সেই নথিখিনি আমি বা গাঁও পঞ্চায়তৰে হওক সেই নথিখিনি আমি নিজে চেল্ফ এটাচ কৰিব লাগিব, অৰ্থাৎ নিজৰ চাইন এটা তলত কৰি দিব লাগিব। ঠিক তেনেকৈ যদি আমাৰ 1971 লিগেচি কোডো নাথাকে তেন্তে আমি 5 নম্বৰ কুৱেশ্যন লৈ যাম, অৰ্থাৎ যিখন আছে পৃষ্ঠা চিট আছে ইয়াতে সম্পৰ্ক যোগসূত্ৰ দাবীকতা লিগেচি ব্যক্তিৰ নাম অৰূপ দাস লিখিম। তাৰপিছত ইয়াতে 3B কুৱেশ্যনটো আছে তালিকা এৰ উপযুক্ত নথিৰ ক্ৰমিক নং, ধৰি লওঁ 1 নম্বৰ আৰু 2 নম্বৰটো যিহেতু নাই আমাৰ ধৰি ল'লে আমাৰ 3 নম্বৰটো আছে ভূমি বা ৰায়তী স্বত্বৰ নথি, ধৰি ল'লোঁ আমাৰ ভূমিৰ নথি আছে অৰূপ দাসৰ নামত, আমি অৰূপ দাসৰ নথিৰ নম্বৰটো লিখিছোঁ এতিয়া 3। তাৰপিছত সম্পৰ্ক লিখিছোঁ ফাদাৰ, এগেইন 5Dত আমি লিংকেজটো প্ৰভাইড কৰিছোঁ, ইয়াতে লিংকেজটো আমি স্বাক্ষৰ কৰি দিব লাগিব। এইটো 5 যদি আমাৰ এইটো কুৱেশ্যনৰ এনচাৰ আমি দিব নোৱাৰোঁ, আমাৰ নাথাকে, তেন্তে আমি আহিম 6 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যনটো আছে 1971 চনৰ মাজনিশা পৰ্যন্ত ভাৰতৰ যিকোনো ঠাইত বসবাস কৰাৰ প্ৰমাণ সাপেক্ষে নথিৰ নাম, যদিও 1971 চনৰ 24 মাৰ্চলৈকে মানুহজন অসমৰ বাহিৰত আছিলে, তাত থকা যিকোনো ঠাইত বসবাস কৰাৰ প্ৰমাণপত্ৰ হিচাপে আমি সেই নথিৰ নাম লিখিম ইয়াতে। ধৰি লওঁ অৰূপ দাসৰ নথি আছে ভূমি হৈছিলে 1971 চনত অসমৰ বাহিৰৰ ৰাজ্য এখনত, আমি ইয়াতে 3 লিখিছোঁ। তাৰপিছত সম্পৰ্ক লিখিছোঁ ফাদাৰ আৰু 6 আমি লিংকেজ প্ৰভাইড কৰিছোঁ। আপুনি এইখন ফৰ্মখন অসমীয়াতো ফিল আপ কৰিব পাৰে, নাইবা ইয়াতে আমি ইংৰাজীতো লিখিব পাৰোঁ।
তাৰপিছত আহিব পৃষ্ঠা ডি। পৃষ্ঠা ডিত আমি দাবী ইয়াতে লিখা আছে দাবী দাখিল কৰাৰ কাৰণসমূহৰ বিষয়ে চমু বিৱৰণ লিখিব পাৰে। ইয়াত ঠাই কম হ'লে অতিৰিক্ত খালী পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে আৰু অতিৰিক্ত পৃষ্ঠা ব্যৱহাৰ হ'লে ইয়াতে আমি কেইটা পেজ ব্যৱহাৰ কৰিছোঁ সেইটো আমি ইয়াতে লিখি দিব লাগিব আৰু ইয়াতে আমি দাবী দাখিল কৰাৰ কাৰণটো লিখিব লাগিব, কি কাৰণত কি হৈছে সেইটো লিখিব লাগিব। তাৰ আগতে আমি জানিব লাগিব NRCত ড্ৰাফ্টত আমাৰ নাম কিয় নাহিল। তাৰ বাবে আমি নিজৰ NSKত যাম। NSKত এখন ফৰ্ম দিয়া হৈছে, সেই ফৰ্মখন ফিল আপ কৰি আমি তেওঁলোকক ছাবমিট কৰিম। তেতিয়া তেওঁলোকে কাৰণটো দিব যে কিয় আমাৰ NRC ড্ৰাফ্টত নামটো নাহিল। তাৰপিছত আমি এই ফৰ্মখন ফিল আপ কৰিম। এই ফৰ্মখন ফিল আপ কৰি আমি জমা কৰাৰ পিছত ফাইনেল ড্ৰাফ্টত আমাৰ নাম আহি যাব। এইখন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আমি লাষ্টত আমাৰ নিজৰ ঠিকনা লিখিম, ফোন নম্বৰ লিখিম আৰু ইয়াতে চাইন কৰিম। আৰু যিজনে দাখিল কৰিব, ধৰি লওক পৰিয়ালৰ মূল মুৰব্বীয়ে কৰিছে, তেওঁৰ সদস্য ID 1, আমি 1 লিখিম ইয়াতে। আৰু যদি ইয়াতে লিখিম মুঠ প্ৰপত্ৰ সংখ্যা কিমান। যদি অতিৰিক্ত পৃষ্ঠা ব্যৱহাৰ হৈছে তেতিয়া আমি ইয়াতে C লিখিম। পৰিয়ালৰ মুৰব্বীয়ে নাইবা পৰিয়ালৰ প্ৰাপ্তবয়স্ক যিকোনো সদস্যই ফৰ্মখন ফিল আপ কৰি চহী কৰিব লাগিব আৰু তেওঁৰ নিজৰ NSKত জমা কৰিব লাগিব। এনেদৰে আমি NRC ক্লেইম ফৰ্মখন ফিল আপ কৰিব লাগিব। শেষত এটি অনুৰোধ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিকোনো সহায়ৰ বাবে কমেণ্ট বক্সত কমেণ্ট কৰক। যদিহে তথ্যখিনি উপযোগী বুলি ভাবে তেন্তে লাইক আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব যাতে আমি এখন শুদ্ধ NRC পাব পাৰোঁ।